মাজনী হাতত চৰিয়া লৈ পানী টুকি থাকোতে মাজনী ঐ ভৱনো পানী লগা জ্বৰ টিপ-টপ দেখিলে আহো বুলি নকবা মাজনী টিপ-টপ দেখিলে আহো বুলি নকবা মাজনী ঐ মোৰেনো পানী পৰা ভোগৰ উৎসৱ ভোগালীলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া দেখিবলৈ পোৱা গৈছে মেজি সজাত ব্যস্ত হৈ পৰিছে যুৱক বা যুৱতীসকলে আৰু এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছোঁ মঙলদৈৰ দাহি হালৈপাৰাত উপস্থিত আছোঁ আৰু এই দাহি হালৈপাৰাত এতিয়া দেখিবলৈ পোৱা গৈছে যে টাইটেনিক আকাৰৰ এক বৃহৎ মেজি সজাই তুলিছে যুৱকসকলে আৰু সামগ্ৰিক যি পৰিৱেশ সেই পৰিৱেশ কেমেৰা সহযোগ দেখাবলৈ অনুৰোধ জনাম। এয়া হ'ল দাহি হালৈপাৰা অঞ্চল। এই হালৈপাৰা অঞ্চলত দেখিবলৈ পোৱা গৈছে যে এক বৃহৎ আকাৰৰ টাইটানিক সদৃশ যি নাও সেই নাওখন সজাইছে আৰু তেওঁলোক ব্যস্ত হৈ পৰিছে এই যি নাওখন সজোৱাত আৰু যুৱকসকল আছে যুৱকসকলো দেখাইছোঁ এইদৰে যি টাইটানিক সদৃশ যি নাওখন আছে সেই নাওখন সজাত ব্যস্ত হৈ পৰিছে। মহিলাসকলো আছে মহিলাসকলেও কিন্তু যিহেতু মাঘৰ বিহু ভোগালী সেই ভোগালী যি গীত সেই গীতসমূহ পৰিৱেশন কৰিছে আৰু পোনে পোনে যি সামগ্ৰিক দৃশ্য সেই দৃশ্য কেমেৰা সহযোগে দেখুৱাই আছে। যুৱকসকল কিন্তু ইতিমধ্যে ব্যস্ত হৈ পৰিছে যি ভেলাঘৰ সজাত সেই ভেলাঘৰ সজাত ব্যস্ত হৈ পৰিছে আৰু কিছুসংখ্যক যি টাইটানিকৰ যি সদৃশ যি ভেলাঘৰ সেই ভেলাঘৰত ব্যস্ত হৈ পৰিছে আৰু সমূহ ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিছে। কি ক'ব যিহেতু সমাগত ভোগৰ উৎসৱ ভোগালীৰ আগতে আপোনালোকে এইদৰে টাইটানিক যি নাও সেই নাও প্ৰস্তুত কৰি তুলিছে কিমান দিন লাগিলে এই নাও বনোৱা? এইখন ধন্যবাদ আপোনালোকৰ চেনেলক সমগ্ৰতালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই অসমবাসী ৰাইজক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি এইখন প্ৰায় 1.5 মাহ জোৰা কাম আমি কৰিলোঁ 1.5 মাহ ধৰি আমি কাম কৰিলোঁ। কোনটো অঞ্চলৰ এইটো হালৈপাৰা দাহি হালৈপাৰা অঞ্চল। কিদৰে মনত আহিল টাইটানিক সজাব লাগিব? মানে এনেকুৱা ধৰণৰ আমাৰ আগতেও আমি ভেলাঘৰ বনাইছিলোঁ মানে এইবাৰ ভাবিলোঁ অলপ ব্যতিক্ৰমী ধৰণে আমি কিবা এটা কাম কৰোঁ সেইকাৰণে আমি এইটো কৰিলোঁ। এসাঁজ খাম ভোগালীৰ বিহুত আমি 2দিনীয়া কাৰ্যসূচী এইবাৰ উৰুকাৰ দিনাখন আমি গোটেই গাঁৱে মিলি এসাঁজ খাম হাঁহে মাহে খাম এসাঁজ আৰু পিছদিনাখন দুমাহীৰ দিনাখন ৰাতি এখন সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে ইয়াতে এনেকৈ আমি উদযাপন কৰিম ভোগালীক। নিশ্চয়কৈ ক'ব লাগিব যে যিহেতু ভোগৰ উৎসৱ ভোগালী ক'লে যিহেতু মনত আহে এসাঁজ লগে ভাগে খোৱাৰ কথা আৰু এই যে উৰুকাৰ দিনা তেওঁলোকে এই যি টাইটানিক সদৃশ মেজি বনাইছে এই মেজিতে তেওঁলোকে এসাঁজ লগে ভাগে খাব আৰু সামগ্ৰিক যি পৰিৱেশ সেই পৰিৱেশ দেখাবলৈ অনুৰোধ জনাইছোঁ। দেখিলে আহো বুলি নকবা মাজনী টিপ-টপ দেখিলে আহো বুলি নকবা মাজনী ঐ মোৰেনো পানী পৰা মাজনী হাতত চৰিয়া লৈ পানী টুকি থাকোতে মাজনী ঐ ভৱনো পানী লগা জ্বৰ টিপ-টপ দেখিলে আহো বুলি নকবা মাজনী টিপ-টপ দেখিলে আহো বুলি নকবা মাজনী ঐ মোৰেনো পানী পৰা মাজনী হাতত চৰিয়া লৈ পানী টুকি থাকোতে মাজনী ঐ ভৱনো পানী লগা জ্বৰ টিপ-টপ দেখিলে আহো বুলি নকবা মাজনী টিপ-টপ দেখিলে আহো বুলি নকবা মাজনী ঐ মোৰেনো পানী পৰা এইদৰে মহিলাসকলো ওলাই আহিছে তেওঁলোকে যি মাঘৰ বিহুৰ যি গীত সেই গীত পৰিৱেশন কৰিছে কেমেৰা সহযোগে দৃশ্য দেখিবলৈ অনুৰোধ জনাইছোঁ। এইদৰে বিহু গীতেৰে তেওঁলোক উলহ মালহ হৈ পৰিছে মঙলদৈ দাহি হালৈপাৰা অঞ্চল আৰু এইখিনিতে যিসকল মহিলা আছে সেইসকলৰ পৰা জানিবলৈ যত্ন কৰিম যিহেতু সমাগত ভোগৰ উৎসৱ ভোগালী এসাঁজ আপোনালোকে উৰুকাৰ দিনা খাব আৰু তাৰে প্ৰস্তুতি হিচাপে আপোনালোকে কামো আগবঢ়াইছে উৰুকাৰ দিনা কেনেকুৱা কি আছে আৰু কি ক'ব এই ক্ষেত্ৰত? হয় নমস্কাৰ। মই প্ৰথমতে
পূৰ্বাঞ্চল লাইভৰ জৰিয়তে সমগ্ৰ অসমবাসীকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমাৰ এইবাৰ মানে বিশেষভাৱে মানে এইবাৰ ব্যতিক্ৰমকে সজা হৈছে আমাৰ ভেলাঘৰটো প্ৰত্যেকবাৰে আমাৰ উঠি অহা ল'ৰা সকলে এনেদৰে বিহু উদযাপন কৰে এইবাৰ ব্যতিক্ৰমভাৱে সজোৱা হৈছে আৰু বহুত ভাল লাগিব বুলি ভাবিছোঁ সকলো ল'ৰা ছোৱালী ডেকা বুঢ়া সকলোৱে মিলিজুলি মানে কামত অংশগ্ৰহণ কৰিছে উৰুকাৰ দিনা সকলোৱে লগ হৈ ভোজ ভাত খাব আৰু উৰুকাৰ পিছদিনাও বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আয়োজিত কৰিছে গতিকে ভাবিছোঁ এইবাৰ আমাৰ বিহুটি বহুত ভাল লগা হৈ পৰিব কি সজাইছে টাইটানিক সদৃশ নাও হয় টাইটানিক সদৃশ নাও সজাইছে ইয়াতে মোটামুটি 360 মান বাঁহৰ প্ৰয়োজন হৈছে আৰু গোটেইখিনি থলুৱা বস্তুৰে সজা হৈছে আৰু পথাৰৰ পৰা নৰা কাটিছে আমাৰ যিসকল উঠি অহা ল'ৰা তেওঁলোকে একদম দেহে কেহে কষ্ট কৰি দিন ৰাতি একাকাৰ কৰি বুলি ক'ব লাগিব তেওঁলোকে ৰাতিও ইয়াতে থাকি ফূৰ্তি ফাৰ্তা কৰি ভোজ ভাত খাই এইবিলাক মানে এইখন টাইটানিক জাহাজখন সজাত বহুত মানে আগভাগ লৈছে নিশ্চয়কৈ যিহেতু ভোগৰ উৎসৱ ভোগালী বুলি ক'লে যিহেতু মাছ মাংস বিভিন্ন ধৰণৰ থাকে তেনে ক্ষেত্ৰত সেইদিনা কি আয়োজন কৰিব কি থাকিব ইয়াতে পুখুৰীৰ পৰা মাছ মৰা হ'ব আৰু উৰুকাৰ দিনা হাঁহে মাহে এসাঁজ খোৱা হ'ব মানে আৰু ছাগলী মাংস আছে ব্ৰইলাৰো আছে চব হাঁহ কোমোৰা মাটিৰ দাইল থাকিব তেনেকৈ আৰু ৰাইজক কি আহ্বান জনাব ৰাইজক কি আপোনালোকো আহিব ইয়াতে আমি চবে লগে ভাগে একেলগে ফূৰ্তি ফাৰ্তা কৰি আমি উৰুকাৰ নিশা কটাম আৰু মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল অসমীয়াৰ মন পাণ ৰূপে ৰঙে ভৰিল মইনা ৰূপে ৰঙে ভৰিল অসমীয়াৰ মন পাণ ৰূপে ৰঙে ভৰিল মইনা ৰূপে ৰঙে ভৰিল নিশ্চয়কৈ এইদৰে ক'ব লাগিব যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা যাব যে উৰুকাৰ দিনা তেওঁলোকে হাঁহে মাহে এসাঁজ খাব আৰু উৰুকাৰ দিনাই তেওঁলোকে উৰুকাৰ পিছদিনা তেওঁলোকে মেজি সেই মেজি জ্বলাই দিব আৰু ৰাইজৰ আশীৰ্বাদ ল'ব আৰু এইদৰে ক'ব লাগিব যে মঙলদৈ দাহি অঞ্চলতো এইদৰে প্ৰস্তুত কৰিছে টাইটানিক সদৃশ যি মেজি ভেলাঘৰ সেই ভেলাঘৰো কিন্তু উৰুকাৰ পিছদিনা তেওঁলোকে জ্বলাই দিব আৰু ৰাইজৰ আশীৰ্বাদ ল'ব